নমস্কাৰ বন্ধুসকল। আজি দক্ষিণ আমলাপতিৰ এখন বিহু সন্মিলনত যাব লৈছোঁ মই, কাৰণ আজি চৰকাৰে ঘোষণা কৰিল আজি সকলোবিলাক বিহু বন্ধ কৰিব লাগে। কাৰণ মোৰ চৌকেটিং খেলপথাৰত বিহু মঞ্চত যোৱা কথা আছিল, যি ৩২টা সংগঠনে পাতিছে। তাত মুকলি সভাত নিমন্ত্ৰণ আছিল, বিশেষ কাৰণত সময়বিলাক মিলাব নোৱাৰাৰ কাৰণত কেঞ্চেল কৰা হ'ল। তাকে মোৰ গ্ৰুপটোৱে দক্ষিণ আমলাপতিত প্ৰগ্ৰাম কৰিছে, তাতে বন্ধু এজনে ক'লে আহক বুলি, তাতে অকণ খন্তেক দেখা কৰোঁ বুলি ওলালোঁ। অকণমান পটাপট কিবা খাই ল'লোঁ, জোতা পিন্ধিলোঁ, ওলাই গৈছোঁ। বাহিৰতে স্কুটিখন থৈছোঁ, স্কুটিখন লৈ যাওঁ বুলি ওলালোঁ আৰু গৈয়ে পাবলৈ হ'ল। তাতে মোৰ গোটেই গ্ৰুপখিনি আছে, ঢোলকি বজোৱা, পেড বজোৱা, গীটাৰ বজোৱা, বেছ গীটাৰ বজোৱা, কীবৰ্ড বজোৱা। বিশেষকৈ কীবৰ্ড মোৰ বন্ধু ল'ৰা ক্লাছ 10ত পঢ়ে, বৰ সুন্দৰ বজায়, বহুত ধুনীয়া বজায়, গোটেইখিনিয়ে ভাল বজায়, কিন্তু ই সৰু ল'ৰা হিচাপত সাংঘাতিক বজায়। এই আহি পালোহি আমাৰ এইটো লাষ্ট প্ৰগ্ৰাম, আজিৰ পৰা প্ৰগ্ৰাম নাই। এইটো আমলাপতি, আপোনাৰ দক্ষিণ আমলাপতি লাষ্ট প্ৰগ্ৰাম। আজি আমি লাষ্ট বজাবলৈ এতিয়া আমাৰ লগত আছে আমাৰ ইকবাল পুৰণা চবচে চিনিয়ৰ নহয়। এইজন হ'ল লিড গীটাৰ, ৰাতুল লিড গীটাৰ। ইয়াক চিনি পোৱা মানুহ নাই, তাৰ মাষ্টৰ হয়, সাংঘাতিক বজায়। আজি কিন্তু বেয়া লাগিছে মনটো, আজি লাষ্ট প্ৰগ্ৰাম। অলপ দুখ লাগিছে, কাৰণ আমি প্ৰতি বছৰে বিহু আমি 2 মাহ এনজয় কৰোঁ, কিন্তু এইবাৰ পাতিবই লাগিব, উপায় নাই। ইতিমধ্যে আমাৰ নাম ঘোষণা কৰিলে, প্ৰগ্ৰাম আৰম্ভ কৰিবলৈ ঘোষণা কৰিছে। আমাৰ গোটেই দল আমি ষ্টেজলৈ যাবলৈ লৈছোঁ, লগতে মই ঢোলকিটো কান্ধতে উঠাই ল'লোঁ আৰু এইকেইদিন ল'বলৈ গৈ আছোঁ এটি দুটিকৈ। সকলোবোৰ বস্তুবিলাক ফিটিং কৰিব লৈছোঁ, ফিটিং কৰা হৈছে, এৰেঞ্জ কৰিছোঁ, টেষ্টিং চলি আছে। এতিয়া আৰম্ভ হ'ব, আপোনালোকে উপভোগ কৰক খন্তেক।
আমাৰ ইতিমধ্যে প্ৰগ্ৰাম শেষ হৈছে। আমাৰ ৰাতুলে আজি কিন্তু বঢ়িয়া গীটাৰ বজাইছে। ধন্যবাদ। চব ৰাতুলে আশীৰ্বাদ। একদম শুদ্ধ কথা কৈছোঁ, বঢ়িয়া গীটাৰ বজাইছে। আমাৰ গেছ গীটাৰ ইমান সুন্দৰ বজাইছে। আজি প্ৰগ্ৰামটো মুঠতে অতি সুন্দৰ লাগিলে, বিৰাট ধুনীয়া লাগিলে। ভাল লাগিল। আপোনালোকক লগ পাইছোঁ, সকলো ধুনীয়া লাগিলে। তাল লৈ গোটেইখিনি এতিয়া আমি ভাত খাবলৈ ৰৈ আছোঁ। ভাত খাই আমি সকলো বিদায় হ'ম। ৰাতুল আছে এই তাৰ ল'ৰা কীবৰ্ড বজাই একদম অতি সুন্দৰ বজায়। এই আমাৰ ঢুলীয়া আমি ভাত খাই এতিয়া গণেশ ভাত খাই আমি বিদায় ল'ম। ভাত খাবলৈ আমি গৈ আছোঁ, বিদায় ল'ম। আজিৰ পৰা বিহু ইমানতে সামৰণি। অহা বছৰতে আকৌ ল'ম। ভাত খাবলৈ গৈ আছোঁ, ব'লক। সকলোৱে খাই আছে। এই পিঠা পতাত ভাল ভাল পিঠা পতা খাই লওক।